পেন কি খবৰ সকলোৱে চাগে ভালেই আছে। মই আজি লৈ আহিছোঁ হাঁহৰ মাংস। এতিয়া মই হাঁহৰ মাংস বনাম। লগতে এয়া মই পিঁয়াজ নহৰু আদা গুচাই আছোঁ। এতিয়া বনাওঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপ অলপ। মই এতিয়া আদা নহৰু আৰু পিঁয়াজ এনেকৈ দিলোঁ। অলপ পাছতে মই মাংসখিনি দিম। মই মাংসখিনি এতিয়া কেৰাহীত দিলোঁ। খুব লৰাম, মই 10 মিনিটমান মই লৰাম। লৰোৱাৰ পাছত মই আলু দিম। আলু দিয়াৰ পাছত আপোনালোকক দেখাম কি দিম মই আজি। আচলতে হাঁহৰ মাংসৰ লগত আপোনালোকে কোমোৰা আৰু আলু দিয়ে খাই পাইছে চাগে। মই বেলেগ এটা দি খামগৈ, মই নাজানো বাৰু, মই খাই নাই পোৱা, হয়তো আপোনালোকে খাই পাব পাৰে। মই দিম আজি কিহৰ লগত হাঁহৰ মাংস বনাম। মাংসখিনি মই এতিয়া মছলা চছলা দিলোঁ মানে আচলতে বেছি মই মছলা দিয়া নহয়। মই ইয়াত অকল জিৰা অলপ দিছোঁ আৰু হালধি নিমখ এনেকৈ দিছোঁ। অলপ দেৰি মই 10 মিনিটৰ পাছতে আলু দিম। আচলতে 10 মিনিট মই এনেকৈ লৰাওঁ। লৰাই 10 মিনিটৰ পাছত আলু দিম। এতিয়া মই এতিয়া আলুখিনি গুচাইছোঁ। আলুখিনি গুচাই মাংসতে দিব লাগিব। আপোনালোকক দেখাম মই আজি। আপোনালোকে বাৰু হাঁহৰ মাংসৰ লগত অমিতা খাই পাইছে নাই? মই কিন্তু অমিতা খাই নাই পোৱা হাঁহৰ মাংসৰ লগত দেই। আজি প্ৰথম খাম। সদায় হাঁহৰ মাংসৰ লগত কোমোৰা আলু দিয়ে খাই পাইছোঁ। আজি বোলো অমিতা দি চামচোন কেনেকুৱা লাগে খাই। বুলি অমিতা এটা পাৰিলোঁ। আমি এইটো এতিয়া হাঁহৰ মাংসৰ লগত খাম। জনাবচোন আপোনালোকে হাঁহৰ মাংসৰ লগত আচলতে কি দি খাই। যেনেকৈ ধৰি লওক কোমোৰা, আপোনালোকেতো হয়তো বেলেগ ধৰণে দিও খাব পাৰে, জনাব। মই আলু কাটিলোঁ। আলু কাটি এতিয়া দিছোঁ আলুখিনি। মাংসখিনি ভজাৰ মই 10-15 মিনিটৰ পাছত আচলতে দিছোঁ দেই। আলুখিনি খুব ভাজিব লাগে আচলতে 10 মিনিট। আপোনালোকেনো কেনেকৈ বনায় দিবচোন অলপ, ময়ো চাম। মই ইমান ভালকৈ নাজানো বাৰু হাঁহৰ মাংস বনাবলৈ, তথাপিও যিকণ জানো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই অলপ ঢাকি দিওঁ। হৈ গ'ল ঢকা। এইটো অমিতা এতিয়া মই কাটিম। আৰু এটা লৈ আহিছোঁ মাটিমাহৰ দালি। দেখিছেনে? মাটিমাহৰ দালি মই খাৰ দি বনাম। মাটিমাহখিনি মই তিয়াই থৈ দিছোঁ অলপ দেৰি। লগত আৰু কি থাকিব জানেনে? ঔটেঙা থাকিব আৰু সেই খাৰ দি পিনি বনাম। আপোনালোকে খাইছেনে বাৰু এনেকৈ জনাবচোন। মই অকণমান 15 মিনিটমান তিয়াই থ'লে কি হয়, ক'লা ক'লা বাকলিটো এৰি যায়। মই পিছে আকৌ ক'লা বাকলিটো থাকিলে বেছি ভাল পাওঁ খাবলৈ। একদম বগা কৰি নিদিওঁ, অলপ অলপ মই ক'লা ৰাখিম। মাটিমাহৰ খাৰ বুলি ক'লে সঁচাকৈ বহুত ভাল লাগে। কয় যে খাৰ খোৱা অসমীয়া। মই কিন্তু খাৰ খাই খুবেই ভাল পাওঁ দেই। আপোনালোকে খাৰ খাই কেনেকুৱা পায় জনাবচোন বাৰু। এইফালে আকৌ মই মাছখিনি ফ্ৰাই কৰি থৈ দিছোঁ দেই। চবচে আগতে এইখিনিয়ে মই ফ্ৰাই কৰি থৈ দিছোঁ। এইখিনি মই বিলাহীৰ লগত বনাম মই। আৰু আজি মাছ আছে। এফালে তোমাৰ হাঁহৰ মাংস বনাইছোঁ আৰু লগতে কি বনাই থৈ দিছোঁ চাওকচোন। এইয়া চালাড, বেঙেনা পিটিকা, পনীৰ। আজি মজা লাগিব খাই দেই। সকলোবিলাক ৰেডি কৰিছোঁ আজি বেটা স্কুলো বন্ধ। এতিয়া অমিতাটো আমি লৈছোঁ। অমিতাটো ইমান কৰোঁ, অলপ অলপ ইমানটো কৰোঁ। অলপ মোক দিদিও হেল্প কৰি দিছে। হৈ গ'ল ন? টাইমো হৈ গৈছে যে 12টা বাজি গ'ল, সেইটো কাৰণে পটাপট কৰিছোঁ। আজি স্কুল বন্ধ বুলি অলপ দেৰিকৈ উঠিছোঁ। দিদিও চাগে আজি দেৰি ন? দিদি নহয়, দাদা গ'ল। নাজানে হ'লে আজি দেৰি। আজি দিদিও দেৰি, মানে আজি চবেই দেৰি আৰু। এওঁ ডিউটি গ'লগৈ আজি সোনকালে। মই গমেই নাপালোঁ আজি যোৱা। হৈ গ'ল ন? আমাৰ অমিতা হৈ গ'ল।
দেখিছে নহয় এইখিনি অমিতা হৈ গ'ল এতিয়া মই অমিতাখিনি দিম কেনেকুৱা লাগে নাজানো আৰু আজি কাৰণ মই নিজেই খাই পোৱা নাই অমিতাৰ লগত হাঁহৰ মাংস আজি চাম কেনেকুৱা লাগে আপোনালোকক জনাম কেনেকুৱা হৈছে আজি দাদা এজনো আহিব দাদা এজনে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব মোৰ মাংসখিনি খাবলৈ মই ধুইছোঁ মাটিমাহখিনি ধুই লওঁ মাটিমাহখিনি ধুই পিনি এতিয়া বনাম মাটিমাহ ৰেডি আৰু মই অলপ ক'লা ক'লাটো ৰাখিছোঁ দেই ক'লা ক'লাটো মই ৰাখোঁ আৰু মাটিমাহৰ জানি আৰু পাথৰ চাথৰ থাকে যে সেইটো কাৰণে মই এই বাট লগাটো লৈছোঁ হৈ গ'ল এতিয়া আৰু আমি এতিয়া ধুম এইখিনি হয় অমিতাখিনি মই এতিয়া মাংস দিমগৈ সোনকাল হোৱা মোৰ এতিয়া চব ৰেডি মই এতিয়া দালিখিনি পাতিম আৰু মাংসখিনি দিম চব্জিত এতিয়া মই অমিতাখিনি দিলোঁ দেই এতিয়া অমিতাখিনি দিলোঁ তৰকাৰীখন অকণমান সৰু হৈছে তথাপিতো হৈ যাব বাৰু মই অমিতাখিনি দিলোঁ আলুখিনি অলপ সিজিলে আৰু অমিতা অলপ আছে এয়া হ'ল ঔটেঙা মাটিমাহৰ লগত দিম মই বনালোঁ এইবিলাক মাছ হয় বিলাহী আৰু মাছ দি পিনি অকণমান পানী দি দিছোঁ ইমানো নহয় আৰু সেয়া বনালোঁ সেইফালে হাঁহৰ মাংস হৈ আছে ৰেডি আৰু চব দিদিক টেষ্ট কৰিব দিলোঁ খাই চেলেকি খাই আছে দেখিছেনে আৰু এতিয়া মই হাঁহৰ মাংসৰ অলপ দিম কেনেকুৱা লাগিছে দিদি খাই বহুত ভাল লাগিছে টেষ্ট লাগিছে এতিয়া মই দিদিক আকৌ দিছোঁ হাঁহৰ মাংস খাবলৈ খাওক জল্দি একদম গৰমে খাব দিছোঁ দেখিছে এইফালে হাঁহৰ মাংস ৰেডি সেইটো মাছৰ আঞ্জাৰ আৰু লগতে এয়া চালাড কি এইটো বেঙেনা পিটিকা এয়া পনীৰ দেখিছেনে সকলো ৰেডি হৈ আছে আৰু এতিয়া মই দালিখিনি পাতিম দালিখিনি অকণমান নহৰু দি দিওঁ বিশেষকৈ খাৰ দিলে বুলি ক'লে মই আচলতে তেল নেমাৰোঁ অলপ নহৰু দিম আৰু আহিছে আচলতে আমাৰ কোৱাৰ্টাৰ আগতে ফ্ৰণ্টতে আছিলে দাদা ৰিটায়াৰ হৈ গ'ল ৰিটায়াৰ হোৱাৰ পিছত আজি আমাৰ ঘৰত ভাত খাবলৈ মাতিলোঁ যোৰহাটৰ পৰা আহিছে দেই হয়নে দাদা যোৰহাটৰ পৰা আহিছে দাদা কেনেকুৱা হৈছে আজি খানা বঢ়িয়া বুলি কৈছে নাজানো আৰু দাদাই গম পাব আজি মই প্ৰথম মাছৰ তৰকাৰীটো বনাইছিলোঁ আজি বোলে দাদাই খুব ভাল পাইছে মাছৰ তৰকাৰীটো মই মাছ নাখাওঁ আচলতে সেইটো কাৰণে মই মাছৰ তৰকাৰী বনোৱা নহয় কিন্তু আমাৰ বৰ মৰমৰ হয় দেই দাদাজন মোক খুব ভাল লাগে দাদাক এইটো কাৰণে আজি একদম মানে নাই নহ'ব মাছখিনি বনাবই লাগিব বুলি মাছখিনি বনালোঁ খুব ভাল লাগে আচলতে দাদাক আৰু বোন আহিলে দাদাৰ কাম আছিলে সেইটো কাৰণে কামখিনিৰ কাৰণেও আহিলে মাছৰ তৰকাৰীটো ভাল লাগিছে বুলি কৈছে মোৰো ভাল লাগি গৈছে দেই দাদাক ভাত দিলোঁ আমিও ভাতটো খাই লওঁ আজি ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আজিলৈ আহিছোঁ বাই